এতিয়া বনাই আছোঁ লাহে লাহে একদম বঢ়িয়াকৈ। আৰু এইফালে আছে বিমান ভাই। হেল্ল' গাইজ, এতিয়া বনাই আছোঁ আৰু লাহে ধীৰে। সেই গাইজ, আজি মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মানে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে, থাম্বনেইলখন চাই মানে নিশ্চয় গম পাইছে চাগে। তো এতিয়া গৈ আছোঁ আৰু বিমানটো হ'লে। তো ভিডিঅ'টো চাই থাকক, এনজয় কৰক। তো গাইজ, এতিয়া আহি গ'লোঁ মাংস ল'বলৈ। আৰু এতিয়া লেগ পিচ দুটা লৈ লওঁ বুলি ভাবিছোঁ। মানে লগতো আৰু মই আমি দুটাই আছোঁ ন। তো এতিয়া লৈ লওঁ বঢ়িয়াকৈ। তো ব্লগ দেখাই আছোঁ চাই। গাইজ, এতিয়া গৈ আছোঁ বিমানটো হ'লে। এই বিমান খাই আজি পুৰা মজা হ'ব দেই। তাৰপিছত এইফালে মাংস পূৰা লেগ পিচ লৈ লৈছোঁ, দুটা লেগ পিচ লৈ লৈছোঁ। এইফালে দেখাম। এতিয়া গৈ আছোঁ আৰু কিবা এটা কৰে আকৌ বিমান। হেল্ল' গাইজ, আজি পুৰা ফুল মজা আহিব। অঁ তাকেইতো মজা লাগিব আজি, মানে পাৰ্টি কৰিম আমি দুটাই। মানে বিমান হেঁতৰ কোনো নাই ন, সেইটো কাৰণে মই আহি গৈছোঁ। পূৰা একদম বঢ়িয়াকৈ নিজে নিজে ফ্ৰাই কৰি নিজে নিজে খামগৈ আৰু এতিয়া বনাই হয়নে বুলি ভাবিছোঁ। মানে এতিয়া পইচা মিলাই ল'লোঁ, এতিয়া পুৰা মজা হ'ব এতিয়া। মানে অলপ পাৰ্টি চাৰ্টি হ'ব আৰু এডোখৰতে কৰিমগৈ আমি দুটাই। এতিয়া ব'লক দেখাই আছোঁ আজি, ভিডিঅ'টো চাই থাকক গাইজ, স্কিপ নকৰাকৈ চাই থাকক দেই। ব'লক এডোখৰত পাই দেখাই আছোঁ। তো গাইজ, এতিয়া এইকেইটা লেগ পিচকেইটা বনাম আমি দুটাই মিলি। তো বঢ়িয়াকৈ ভিডিঅ'টো চাই থাকক, এনজয় কৰক গাইজ। চেষ্টা সফলতা একো নাই, গম পাইছনে? মাংস খাব লাগিব। এইখিনি ধুনীয়াকৈ ਆਪਾਂ সানিম। তো গাইজ, এইফালে এইখিনি হৈ গ'ল এইফালে। আৰু এতিয়া হালধি অলপ দি দিয়া। তাৰপিছত এইফালে আছে আটাকে খাম আজি ন। ৰুটি খাম, আটা খাম কৰি দিছোঁ, ৰুটি খাম। এইফালে আটা চাটা মানে আজি ৰুটি খাইগা। এই হেৰি দে হেৰিয়ত অঁ। তো গাইজ, এইবিলাক আমাৰ হেমন্ত দাই ৰুটি বেলি আছে। মানে ভালকৈ নাজানোৱে বেলিব, তথাপিও আৰু বেলিছে আৰু ইণ্ডিয়া পাকিস্তানৰ মেচ। মাংস বনাবলৈ পূৰা ৰেডি হৈ আছে কেৰাহী। এইফালে আমাৰ চিকেন লেগ পিচকেইটা এতিয়া বনাই আছোঁ লাহে লাহে একদম বঢ়িয়াকৈ। আৰু এইফালে আছে বিমান ভাই। হেল্ল' গাইজ, এতিয়া বনাই আছোঁ আৰু লাহে ধীৰে। পূৰা মজা আৰগাৰ একদম ৰুটি লগত ফিল লৈ লৈ খাম আৰু। এইফালে ৰুটিটোতো বেলি আছোঁ অলপ অলপকৈ। মানে কি বনাইছোঁ আৰু ভালকৈ নাজানো বেলিব চেলিব। চ' এনেকৈ লাহে লাহে বনাই বেলি আছোঁ। তো এইবিলাক এয়া আজি পুৰা মজা আজি লাগিব। মজা লাগিব। মানে বিমান হেঁতৰ ঘৰত মানে ঘৰত কোনোৱে নাই, মানে নামৰূপ গৈছে ন। মোৰ ভোক লাগিলে কি মই ইয়াক ক'লোঁ বৈ দুটা মিলি বনাই পিনে খাওঁ। তাৰপিছত আৰু এতিয়া বঢ়িয়াকৈ বনাই আছোঁ। ভাত খাম বুলি আহিছিলোঁ। আমি ভাবিলোঁ কি গুলিটো হেৰিটো কৰি থৈ দিয়া আছিলে নহয়, কি বুলি কয় যে ময়দা। অঁ ময়দাটো মানে তৌ বনাই থৈছিলে, চ' মানে ভাবিলোঁ আৰু এনেইতো নষ্ট নকৰোঁ, খাই পেলাওঁ বোলো। অঁ খাই পেলাওঁ বোলো। এতিয়া বঢ়িয়াকৈ বনি আছে আৰু মজা লাগিব দেই গাইজ। একদম লেগ পিচটো ফিল লৈ খাম আৰু। এই কাঁহী বাতিটো কি হৈছে তই? কাঁহী বাতিটো পইচা ল'ম মই, পইচা দিবি তই। পেচা লাগে আৰে বাবা। কাঁহী বাতি ধোৱা লগা আছে। কাঁহী বাতি ধুৱাই দিছোঁ ইয়াক, ধুব দিছোঁ। মাইকীজনী বহুত দুখত থাকিব জানে। ঐ তো গাইজ, এতিয়া বনি হৈ গৈছে এইফালে। এতিয়া খাম আৰু বঢ়িয়াকৈ। আৰু এতিয়া ৰুটি বনাবলৈ আছে, ৰুটি বনাম। ৰুটি বেলি চেলি থৈ দিয়া আছে মানে। এতিয়া বঢ়িয়াকৈ বনাই লৈ মানে একদম খাম আৰু ন। মজা লাগিব গাইজ। ৰুটি বনি আছে, এতিয়া খাম আৰু খাওঁ খাওঁ লাগি গৈছে। তো গাইজ, এইফালে লেগ পিচ ৰেডি আছে। আৰু এইফালে ৰুটি অঁ আৰু কিবা কিবি কৰিবলগীয়া আছে। আৰু এতিয়া এইফালে এখন কেৰাহীখন দি দিছোঁ। হ'লে এইবিলাক ইয়াক ধোৱাত অকল ধুবলৈ দিছে আৰু এইকেইটা ৰুটিখন বনাম এতিয়া লাহেকৈ। তো গাইজ, মানে ৰুটি বেলিছিলোঁ চাওঁ কেনেকৈ মই কি বনাই দিছোঁ ৰুটি একোৱে নাজানো মানে গাইজ মই। তথাপিও অকণমান ট্ৰাইটো মানে নাজানিলেও ট্ৰাই কৰি চাব লাগে মানে গাইজ।
হয়নে কওকচোন বাৰু কমেণ্ট এটা কৰি জনাব হয়নে গেছটো মাৰক নি জ্বলি আছে তো গাইছ এতিয়া বঢ়িয়াকৈ ফুলি গৈছে এইফালে দেখিছে বনাব জানিছোনে কমেণ্ট এটা কৰি জনাব দেই এইবিলাক মানে বনাব লাগে মানে শিকিব লাগে অলপ চলপ তাকেইতো তুমি একদম ৰাইট কথা কৈছা আকৌ দেই ব্ৰ এইবিলাক চাই দিয়া ফ্লাইং কিছটা দি দিয়া তাকে বোলে বঢ়িয়াকৈ বনি আছে গাইছ ৰুটি মই ভালকৈ বেলিব নাজানো দেই গাইছ মানে একদম বেকেটা বেকেটিকৈ বেলিছোঁ চ' এতিয়া বনাই আছোঁ আৰু এনেকৈ আৰু এনেকৈ বনাই খোৱাটো ফিলটোৱে বেলেগ হয় নাই কচোন সেইটোৱে গাইছ মানে আমাৰ লগৰবোৰ নে মানে ঘৰত যদি মানুহ চানুহ নাথাকে তেতিয়া আৰু যাঙে আৰু মানে আমি মানে সেইটোৱে তো গাইছ দেখিছে এতিয়া এইবিলাক মানে আমি বনাইছোঁ আৰু এনেই মানে বঢ়ি কেনেকুৱা হৈছে নাজানো খাই এনেও মজা লাগিব গোন্ধটোৱে যি বঢ়িয়া লাগিছে আৰু এইফালে উটি হৈ গ'ল বঢ়িয়াকৈ আৰু এইফালে এতিয়া বঢ়িয়াকৈ খাওঁগৈ গৈ বঢ়িয়াকৈ এতিয়া খাম এতিয়া মজা দি যাব তো ব'লক দেখাই আছোঁ চাই থাকক দেই গাইছ তো গাইছ এতিয়া চিপছো আছে এই হেৰি লেগ পিচ আৰু এইফালে উটি আৰু বঢ়িয়াকৈ খাই লওঁ ন আমি আৰগাৰকৈ খাই লওঁ তো গাইছ খাই লওঁ এতিয়া বঢ়িয়াকৈ তো গাইছ এতিয়া বঢ়িয়াকৈ খাই লওঁ বুলি ভাবিছোঁ তো ভিডিঅ'টো চাই থাকক গাইছ এতিয়া মজা লাগিব বোলে দেখাই দিছোঁ চাওক গাইছ দেখাই দিছোঁ খাই লওঁ ন মজাকৈ তো এতিয়া তাকেই তো গাইছ মানে বিমানৰ মই অলপ ফুৰি আহিলোগৈ মানে এনেই অলপ ফুৰি আহিলোগৈ তাৰপিছত এতিয়া লগৰকেইটাও আহিলে মানে জ্যোতিষমান কলেজ গৈছিলে কলেজৰ বাঢ়ি ইয়ালৈ আহিলে তো দেখাই আছোঁ বলক এইফালে জ্যোতিষমান ভোক লাগিছে নেকি নেদেখা এইটো চানা কি খাই আছে চানা গুটি আৰু এইফালে এইবিলাক এইখিনি ফুচকাৰ কাৰণে হেৰি ৰেডি এইটো ভাত খাই আছে জ্যোতিষমান খোৱা তুমি তাকেই আৰু এইফালে এইবিলাক আলু বঢ়িয়াকৈ আৰু কিবা কিবি ইয়াক বেছিকৈ মই ধুৱাইছোঁ এইবিলাক বাচন বৰ্তনবিলাক বৰ বেয়া ধুৱাইছোঁ ফুচকা ৰেডি হৈ আছে এইফালে বঢ়িয়াকৈ ফুচকা বনোৱা ভিডিঅ' নকৰিলোঁ আৰু এইফালে এতিয়া বঢ়িয়া লাগিব মজাকৈ আজি পূৰা ফুল ইনজয় গাইছ একদম জ্যোতিষমান খা তাৰপিছত আকৌ ফুচকা খাব লাগিব ইমানে ৰাতিপুৱা ভাত চাত নাখোৱা মানে ভোকত আছে সেইটো কাৰণে মানে এতিয়া বেচাটো মোৰ দুখ কলেজৰ কেণ্টিনো বন্ধ এতিয়া আকৌ আহিলে ফুচকা ৰেডি হৈ আছে মানে ফুচকাৰ কাৰণে পিটিকা ৰেডি হৈ আছে আৰু এইফালে এইখিনি ৰেডি আৰু এইফালে হাজাৰ দিবি চবেই বৰ্তমান কামত লগাই আছোঁ তাৰপিছত এইকেইটা পণ্ডিতকেইটা আছে এটা পণ্ডিতে ফোন চাই আছে এইকেইটা একদম মজা লাগিব গাইছ খাম আৰু গাইছ তাকে অঁ দি দে নিদিবি ৰচোন বোলে তই আহি থাকছিলোঁ মই চোন গাইছ এতিয়া বঢ়িয়াকৈ খাবলৈ ৰেডি একদম এই কেনেকুৱা লাগিছে ভাই আচ্ছা এই কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে ভাই তো এতিয়া ময়ো খাম ঐ কি পেলাই দিলি কুটা ধৰ পৰিলে মোক কি পেলাই দিলে বোলো তো গাইছ এতিয়া এনেকৈ অকণমান ভৰাই ল'ব লাগে এনেকৈ বঢ়িয়াকৈ তাৰপিছত এনেকৈ ভৰাই লৈ মানে ইয়াত এনেকৈ জুবিয়াই মানে এই টিকা খাব লাগে এনেকৈ গাইছ এতিয়া খাই আছোঁ আৰু বঢ়িয়াকৈ মাথা বেয়া হৈছে চাগে ধনী মানুহ মই এতিয়া শান্তিকৈ খাওঁ